নমস্কাৰ বন্ধুসকল, মুস্তাক অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি এইটো ভিডিঅ'ত দেখুৱাম নতুন মুভি ক'ৰ পৰা আৰু কেনেকৈ ডাউনলোড কৰিব পাৰি। হলিউডৰ হওক বা বলিউডৰ হওক, যিকোনো মুভি HD কোৱালিটিত, ভাল কোৱালিটিত ৰিলিজ হোৱাৰ 1-2 দিন পিছত বা সিদিনাই কেনেকৈ আপুনি ডাউনলোড কৰিব পাৰে, মই আপোনালোকক আজিৰ এই ভিডিঅ'ত দেখুৱাম। চ' যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট বক্সত জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত ঘণ্টিটো দবাই দিব, যাতে আগন্তুক সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে সকলোৰে আগত আপোনালোকে পায়। তো বিনা দেৰি নকৰাকৈ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে কি কৰিব লাগিব, আপুনি প্লে ষ্ট'ৰত গুচি যাব। তাৰপিছত চাৰ্চ বাৰত লিখিব টাৰ্বো VPN, এইটো আহি যাব। এই এপটো আপুনি ডাউনলোড কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰিছোঁ। তাৰপিছত ডাউনলোড হোৱাৰ পিছত এইটো আপুনি চিম্পলি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি ইয়াত দেখিব পাৰে আই এগ্ৰি বুলি এটা অপশ্যন আছে। এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত 5টা অপশ্যন আহিছে: ব্ৰাউজ ফেভাৰাইট ছাইট, ৱাটছ ভিডিঅ', চিকিউৰ নেটৱৰ্ক, ষ্টাৰ্ট ফ্ৰী, 7 days ট্ৰায়েল আৰু ন থেংকছ। আপুনি চিম্পলি তলৰ অপশ্যনটো ন থেংকছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আহিব। ৰাইট ছাইড আপাৰত এটা আৰ্থৰ গোলা চিহ্ন আছে। সেই চিহ্নটোত পৃথিৱীৰ চিহ্ন যেনেকুৱা দেখিব পাই আছে, এইটোত ক্লিক কৰি দিব। ইয়াৰ পিছত বহুত অপশ্যন আছে। আপুনি ৰাইট ছাইডত ফ্ৰী বুলি লিখা আছে, তাত ক্লিক কৰিব। আৰু কৰাৰ পিছত আপুনি তলত আহিব স্ক্ৰল ডাউন কৰি, আৰু ইয়াত পাব ইউনাইটেড ষ্টেট এইটো, আৰু এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এইটো কানেক্টিং হৈ আছে। আমি অলপ সময় ৱেইট কৰি লওঁ। এইটো এতিয়া চাব পাৰে আপোনালোকে, আমি ইউনাইটেড ষ্টেটৰ VPN ছাৰ্ভাৰত আমি কানেক্ট হৈ গৈছোঁ আৰু আমি এতিয়া ৱেবছাইটটো এক্সেছ কৰিব পাৰিম। তো আপুনি এতিয়া কি কৰিব, আপুনি চিম্পলি বেক আহি যাব, মিনিমাইজ কৰি দিব। মিনিমাইজ কৰাৰ পিছত আপোনাৰ মোবাইলত যিটো তাৰমানে ব্ৰাউজাৰ আছে, আপোনাৰ পচন্দৰ যিটো ব্ৰাউজাৰ, সেইটো ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই মোৰ পচন্দৰ ব্ৰাউজাৰ ক্ৰ'ম ব্ৰাউজাৰ হয়, মই ক্ৰ'ম ব্ৰাউজাৰত ক্লিক কৰি আছোঁ। আৰু চাৰ্চ বাৰত চিম্পলি চাৰ্চ কৰিম KATMOVIE catmovie.hd.pw। আপুনি এইটো লিখি চিম্পলি চাৰ্চ বাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি চাব পাৰে ৱেবছাইটটো অ'পেন হৈ গৈছে। এইটো ৱেবছাইট যদি আমি VPN কানেক্ট নকৰিলোঁ হয়, আমি এইটো এক্সেছ কৰিব নোৱাৰিলোঁ হয়, কাৰণ এইটো আমাৰ ইণ্ডিয়াত টোটেলি বেন কৰি দিছে গভৰ্ণমেণ্টে। চ' আপুনি চাব পাৰে ইয়াত বহুত মুভিজ আছে HD কোৱালিটিত, 4K, 2K, 720, 180। আপুনি যেনেকুৱা বিচাৰে তেনেকুৱাই ডাউনলোড কৰিব পাৰে। তো যদি আপোনাৰ পচন্দৰ মুভিটো হোম পেজত নাই, আপুনি টেনশ্যন নকৰিব। তলত চাৰ্চ বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। আৰু এটা কথা মই ক'ব বিচাৰোঁ, এইটো ৱেবছাইটত এড বহুত আহে। চ' চিম্পলি আপুনি ইগন'ৰ কৰি দিব এড আহিলে। মই কেঞ্চেল কৰি দিলোঁ। আকৌ ইয়াত মই এতিয়া এটা চাৰ্চ লিখিম, এটা মুভি চাৰ্চ কৰিম, জুৰাছিক ৱৰ্ল্ড 2। চাব, মই চিম্পলি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত পেজটো খোল খাব আকৌ নতুনকৈ। চাওক, ইয়াত আহি গৈছে জুৰাছিক ৱৰ্ল্ড 2 ফলেন কিংডম, 2018 মুভিজ হয়। এইটো আপুনি আৰু ইংলিছ হিন্দী দুয়োটা লেংগুৱেজত আছে। আপুনি ইয়াক 480p ডাউনলোড কৰিব পাৰে, 720p ডাউনলোড কৰিব পাৰে, 108p ডাউনলোড কৰিব পাৰে। আৰু ইয়াতকৈ বহুত ডাঙৰ কথা, এটা বস্তু মোৰ ভাল লাগিল যে এইটো 4K কোৱালিটিটো আপুনি ডাউনলোড কৰিব পাৰিব। চ' মই আপোনাক দেখুৱাই আছোঁ, এইটো মুভি যদি ডাউনলোড কৰিব হয় কি কৰিব লাগিব। চিম্পলি যদি ইয়াত ক্লিক কৰে, বাৰ বাৰ এডছ আহিব। তো এটা অপশ্যন আছে, আপুনি এডছ নাহে তেনেকৈ আপুনি কি কৰিব, ইয়াত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ইয়াত ওপৰত যে লিখা আছে অ'পেন নিউ টেব, ইয়াত ক্লিক কৰি দিব। এইটো আমাৰ ব্ৰাউজাৰৰ নতুন এটা টেবত অ'পেন হৈ গ'ল। চিম্পলি আপুনি টেবটো ওপৰৰ পৰা সেই টেবলৈ গুচি যাব। গুচি যোৱাৰ পিছত সেই টেবটো আমাৰ অ'পেন হৈ গৈছে।
তো আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত লিখা আছে ল্যাঙ্গুৱেজ এইটো কনফাৰ্ম হৈ যাব যে ল্যাঙ্গুৱেজ কি ল্যাঙ্গুৱেজ আছে ইয়াত হিন্দী প্লাস ইংলিছ দুটা ল্যাঙ্গুৱেজ আছে আৰু আপোনালোকে মুভিৰ কেইটামান স্ক্ৰীনশ্বট চাব পাৰে যেটো আপোনাক তাৰ মানে দেখুৱাব যে মুভিছটোৰ কোৱালিটি কেনেকা হ'ব আপুনি কোৱালিটি চাব পাৰে স্ক্ৰীনশ্বটত আৰু স্ক্ৰল ডাউন কৰি তলত আহিব তলত আহাৰ পিছত আপুনি ডাউনলোড লিংকস পাব তো আপুনি আপোনাৰ পছন্দ মতে আপুনি কিমান এমবি ডাউনলোড কৰিব বিচাৰে 480p হলে কম হ'ব যিমান তাৰ মানে কোৱালিটি ভাল হ'ব হিমানে বেছি হ'ব তো মই মিনিমাম ধৰক যে 720p ডাউনলোড কৰিম মই কি কৰিম ইয়াত ক্লিক কৰি ধৰি ৰাখিম আৰু এইটো আকৌ ওপেন নিউ টেবত গুচি যাম নতুনকৈ টেব হল ইয়াত চাব পাৰে ওপৰত তিনিটা টেব হৈ গল তিনিত ক্লিক কৰিম আৰু আমাৰ নতুন টেবটোত গুচি যাম গুচি যোৱাৰ পিছত চাওক ইয়াত আকৌ এটা পেজ খোলা গৈছে আৰু ইয়াত লিখা আছে ডবল ক্লিক টু জেনাৰেট লিংক আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইটো এড আহিছে আপুনি সিম্পলি কি কৰিব মই যে আগত কৈছিলো আৰু ইয়াত এতিয়া লিখা আহিছে গো টু ডাউনলোড লিংক আৰু ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে চাক ইয়াত কেইটা ড্ৰাইভ ওলাইছে জি ড্ৰাইভ এই লাল লিখা যিকেইটা চাইছে এইকেইটা সকলো কেইটা লিংক হয় ইয়াৰ পৰা আপুনি যিকোনো এটাৰ পৰা ডাউনলোড কৰিব পাৰে কিন্তু মই আপোনাক সাজেশন দিম যে আপুনি এইটো ড্ৰাইভ যে আছে জি ড্ৰাইভ YW এইটো ড্ৰাইভৰ পৰা ডাউনলোড কৰিব এইটো ড্ৰাইভৰ কোৱালিটি সকলোতকে ভাল হয় মই পাৰ্সোনালি ডাউনলোড কৰি চাইছো তো সিম্পলি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এডছ আহিছে আপুনি কি কৰিব ইয়াত ক্লিক কৰি ধৰি ৰাখো ওপেন নিউ টেবত গুচি যাব পেজ খোলা গৈছে আমাৰ টেবটো আমি ওপেন কৰিম ওপেন কৰাৰ পিছত আপুনি ইয়াত চাব পাৰে ইয়াত চাব পাৰে তলত লিখা আছে ডাউনলোড 1.10 ইয়াত ক্লিক কৰাৰ লগে লগে মুভিছটো ডাউনলোডিং ষ্টাৰ্ট কৰিব মই আপোনাক ডাউনলোডিং কৰি দেখুৱাব নোৱাৰিম ইউটিউবৰ তাৰ কমিউনিটি গাইডলাইনৰ খিলাফ হৈ যাব সো ইয়াৰ পিছত আৰু কোনো দেখুৱাব লগিয়া একো নাই আপোনালোকে নিজেই কৰিব পাৰিব কিন্তু মই ক্ষমা খুজিছো মই দেখুৱাব নোৱাৰিম এইটো গাইডলাইনৰ খিলাফ হৈ যাব সো বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু যদি কিবা অসুবিধা পাইছে কমেন্টত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব তো আজিৰ ভিডিওটো দেখিনি ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো লাইক কৰিব আৰু কমেন্টত জনাব যদি কিবা ভুল হৈছে আৰু আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব লগতে ঘণ্টিটো দবাই দিব ধন্যবাদ